আপুনি জানেনে ইতিহাসত এজন মানুহ আছিল যাৰ উচ্চতা প্ৰায় 9 ফুট। তেওঁৰ নাম আছিল ৰবাৰ্ট ৱাল্ডো। জন্ম 1918 চনত আমেৰিকাত। তেওঁৰ উচ্চতা আছিল 8 ফুট 11 ইঞ্চি অৰ্থাৎ 2.72 মিটাৰ। এতিয়া পৰ্যন্ত তেওঁক জিয়েণ্ট অফ লিঅ'নিছ বুলি জনা যায়। তেওঁৰ অস্বাভাৱিক বৃদ্ধি হৈছিল পিটুইটাৰী গ্লেণ্ডৰ সমস্যাৰ কাৰণে। তেওঁ 22 বছৰ বয়সত মৃত্যুবৰণ কৰে, কিন্তু তেওঁৰ নাম এতিয়াও গিনিজ বুকত অমৰ হৈ আছে। আৰু বৰ্তমান জীৱিত আটাইতকৈ ডাঙৰ মানুহ হৈছে চুলতান কোছেন। তেওঁৰ উচ্চতা হৈছে 8 ফুট 2.8 ইঞ্চি প্ৰায় 2.51 মিটাৰ। তেওঁৰ দীঘল হাত আৰু ভৰিৰ জোতা দুয়োটাই দুনিয়াত আটাইতকৈ ডাঙৰ। তেওঁ বিশেষ চিকিৎসাৰ সহায়ত এতিয়াও সুস্থ জীৱন যাপন কৰি আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ফেক্ট পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।